কাহিনী, গল্প, উপন্যাস পঢ়ি ভাল পোৱাসকলক মোৰ এই চেনেলটোলৈ স্বাগতম। মই আজি নিজেই লিখা এখন চুটি উপন্যাস পাঠ কৰিবলৈ লৈছোঁ। মই নিজে লিখিছিলোঁ, মোৰ নিজৰ এটা গ্ৰুপ আছিলে, বৰ্তমান চলোৱা নাই বা গ্ৰুপটো নাম আছিল অভিমান এক মিঠা অনুভৱ, তাতে মই লিখিছিলোঁ। আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ সেইটো কাহিনী, প্ৰথম খণ্ড। কাহিনীটোৰ নাম হৈছে তোমাক লগ নোপোৱা হ'লেই ভাল আছিল। গাড়ীৰ পৰা নামি দুয়োজনী খৰধৰি কৰি খোজকাঢ়িবলৈ ধৰিলে। এনেইতো দুয়োজনী এইবাৰ প্ৰথম অভিভাৱক লগত নোহোৱাকৈ ফুৰিবলৈ আহিছে, গতিকে ভয়ৰ ভাৱ থকাটো স্বাভাৱিক। বয়সনো কিমান হ'ব? দুয়োজনী বাই ভনী। সম্পৰ্কীয় মাহীয়েকৰ ঘৰলৈ আহিছে, মাহীয়েকৰ জীয়েকৰ তোলনি বিয়ালৈ বুলি কেইদিনমান থকাকৈ। আগতে দুবাৰমান মাহঁতৰ লগত আহিছিল বাৰু, হ'লেও গৰমো যে ইমান হৈছে নহয়। ডাঙৰজনীয়ে ৰাস্তাৰ দাঁতিত ফুটপাথতে অলপ ৰ'ল, সৰুজনীও ভয় দিলে। ঐ আইচক্ৰীম খাওঁ ব'ল ভনী, খাবিনে? সৰুজনী খানা একো নক'লে আৰু ডাঙৰজনীয়ে ৰাস্তাটো পাৰ হ'বলৈ চেষ্টা কৰি ভনীয়েকৰ হাতত ধৰিল। অ' দাদা, আইচক্ৰীম কেইটকা? দুটা দিয়ক, 10 টকীয়া হ'ব নহয়? অঁ হ'ব, দিছোঁ ৰ'ব। ৰাস্তাইদি অসংখ্য গাড়ী মটৰ পাৰ হৈ গৈছে। দোকানীজনীয়ে আইচক্ৰীম বনাব লাগিল, পাপৰৰ চানা ভৰোৱাৰ দৰে থকা খাংটোৰ ভিতৰত। ঐ ভনী, বেগটো ধৰচোন, বৰ বিষাইছে অ'। দে ময়ে লওঁ, মায়ে যে কি সুমুৱাই দিছে নহয়। আইচক্ৰীম দোকানীজনে দুটা আইচক্ৰীম আগবঢ়াই দিলে, ষ্ট্ৰবেৰী আইচক্ৰীম। দুয়োজনীয়ে খোৱাত লাগিল। ব্যস্ত ৰাজপথ, কোনোৱে কাৰোলৈ চাবলৈ সময় নাই, অহা আহিছে, যোৱা গৈছে। ভনীয়েকে আধা খাই শেষ কৰিলেই, বায়েকে অলপমান খাইছেহে। কি যে হ'ব নহয় এইজনীৰ, ভনীয়েকে মনতে ভাবিলে আৰু ফটাফট নিজৰটো খাই শেষ কৰাত লাগিল। হঠাতে ডাঙৰজনীয়ে মন কৰিল বাইক লৈ অহা এটা ল'ৰাই বাইকৰ ষ্টাৰ্ট বন্ধ কৰি বাইকখনতে বহি তাহাঁতলৈ চাই আছে। কাহিনীটো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি ল'ব। দ্বিতীয় খণ্ড পুনৰ শুনিবলৈ ছাবস্ক্ৰাইব